এটা কি এনে কাম চাম নাই নেকি এইবিলাক কি এনে মোবাইল চোবাইল লৈ আছা যে কাম নাই দেখাবা কামটো কৰি আছো কি কাম কৰি আছা আৰু তোৰ জানা না মই কেকৰাজুলি গাঁৱৰ মই ডন জানো আৰু ডনৰ কামটো কি জানাই তই জানো কি কাম ডনৰ কাম ধান কাটিব লাগে সিয়ে তোৰ গাঁৱত থাকি ধান কাটা কথা কোৱা নাই মই এইবিলাক গুৱাহাটী মাৰোৱালী মানুহ আমি বাপা এনে কাম চামটো কৰা নাই নাই এ কি মাৰে বাপৰে আছে নাই আছে আছে উফ একো কাম পাও নাই কাম আছে নাই কব ৰ বনাই থাকাত কৰি মই অলপ বিজি আছো মানে অকমান মই বিজি আছো এতিয়া মানে অলপমান হ'ব ঠিক আছে 3 লাখ টকা এনে সেইটো 3 লাখ টকাটো ইমান ডাঙৰ কথা নহয় সেইটো আৰু হ'ব অকমান বিজি আছো ৰ'বা মোৰ অলপ বহুত কষ্ট আছে মানে এইখিনি কাম কৰা মানে হেৰি নাই ৰ'বা হ'ব ঠিক আছে দাদা আপোনাৰ তাত কিবা কাম আছে নেকি কাম মানে ভাইটি তুমি আগত কিবা কাম কৰিছিলা নেকি আগতে নাই কাম কৰা নাই এতিয়া তোমাক যদি মই 2 লাখ টকা দিওঁ কাম কৰিবা নেকি মাহৰ মাহে হ'ব মূলত থাকি দন হ'ব লাগে ছেকেণ্ড তাৰমানে মূলত জানা দনৰ কাম কি জানাই জানো সেই ধান কাটা নহয় কাবাক মানে মাৰা কাবাক মাৰা মানে তো জানাই দন আহিলেও চবে পলাব তো জানাই চবে পলাব হয় দন আছে আমি যাওঁ দে কামটো কৰিবা নেকি কৰিম ঠিক আছে তুমি ঠিক আছে আজিৰ পৰা তুমি টকা টেনচন ল'ব এইবিলাক কি কাপোৰ এইবিলাক নহব নেকি কাপোৰ ড্ৰেছ পাতি দি আছো মই দিম কালিৰ পৰা ড্ৰেছ পাতি হৈ যাব এতিয়া কামটোতো গম পাইছা না পাইছো কি কাম দন আৰু কামটো কেনেকুৱা বাইদেউ ক'ব সেইটোতো গম পোৱা নাই নাই সেইটো গম পোৱা নাই নাই এতিয়া কামটো আহিব তোৰ কেতিয়াৰ পৰা ষ্টাৰ্ট কৰে এতিয়া কামটো এতিয়া ষ্টাৰ্ট হৈ আছে এতিয়াৰ পৰা হ'লে এতিয়াৰ পৰা কৰে কামটো ষ্টাৰ্ট হৈ আছে সেই কামটো এতিয়া আহিব লাহে লাহে জানাই গাঁওখনত কিমান ফাল্টু মানে চলি আছে দনৰ কাম আহি যাব এই দনৰ কাম আহিছে যা এই মই এতিয়া কৰি আছো যা জলদি আহ লাগিছে एप्पल में खाता है बॉल में उठता है इसलिए हम खाइए को ना आता है बॉल में ना ए हाथ लगी था कौन दे मोर बोला দনে মাথা লাইছি মানাগো আপেল খাব एप्पल खा সৰু সুৰা কামতে যদি নৰা মোক লাগে তোৰ কি কাম কৰিম মোৰ লগত তাই মাৰ খালি তই নৰবি কাম কৰিবা নৰিম না তই সেনা কাম কৰিব সেয়াৰে মাৰিছো তোক ময়ে মাৰিব লাগব তোক সৰু সুৰা কাম কৰিব নাছ তই হা আৰু দনৰ কামটো মইতো কৰিম যো बस আমি যাব ওলাইছো কোনদিনা বস্তা স্যার আপোনাক চিনি পাওঁ বস এইটোতো মোৰে ল'ৰা এইটো ইয়াক কিয় মাৰিছা স্যার বস দম দিছে দম দিব দনৰ লগত দম দিব আৰু তই কিয় মাৰিছা নেকি মাৰিছে দুইটা দিছ লগতে মই তই অহা ধৰি হাতে মাৰ খালি তহঁতে এতিয়া মই হাতে তোক হাত লগা পাইছো কোনোবাই নাই সি পলাল না সি পলাল এতিয়া একে মাৰ এতিয়া দনৰো ভাগৰ লাগি গেছি যো আজিৰ পৰা কেনেকুৱা কৰিব জানাই তই জানো আজিৰ পৰা জানা হৈ যাব এনেকুৱা আৰু মাল খাই মাল খাব নিচিনা হৈ গেলি খাদ্য পানী খাব লাগিব এতিয়া লাগে না
দনে দেখোন মোক মাৰিলে ধনুৰে কেতিয়াবা কেতিয়াবা মাৰ খাবাই লাগব কি জানা ধনু মাৰ খাৱাই কাম মাৰ এতিয়া মোৰ চাগে কি খাব লাগব জানা কি কঁঠালৰ গুটি খানা কঁঠালৰ গুটি খানা আমি ৰচোন খাব লাগব ৰদন আমি দন হৈ কঁঠাল গুটি কিয় খাওঁ খাবি নহয় মোৰ এটা কাম এটা আছে কঁঠাল গুটি খাব লাগে ঘৰতে দেখোন মই ভাল খাদ্য খাওঁহে মই আৰু কমিহে যামে এতিয়া আৰু এটা কাম এটা আছে তো জানাতো কামটো কেনেকুৱা কামটো হ'লে এতিয়া আৰু 5 কোটি টকা কাম আছে এটা কি বা দনে কৈছোন হ'ব কামটো এতিয়া হ'ব আজি পৰা এনে কাম কৰিলে হ'ল জানা কামটো জানা হ'লি যিহেতু জানা হ'লি জানা মাক খাবও লাগে দিবও লাগে দিবও লাগে আজি পৰা এটা কাম কৰিলে হ'ল আৰু কথা দিলে কাম কৰিছ হাই গাইস হাই গাইস আমাৰ এই চেনেলটো নতুনকৈ খুলিছো যদি আমাৰ এই চেনেলটোত নতুনকৈ কমেডি ভিডিঅ' আপোনালোকে চাই থাকিব খুজিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু তলৰ বেল আইকনটো দবাই দিব নাপাহৰিব